নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভালনে? মোৰ ভালে। আহকচোন আজি মোৰ বাৰীটো চাওঁ, কেনেকৈ ফুলবোৰ ফুলিছে, কাটিংবোৰ ক'ত ৰাখিছোঁ সেইবিলাক দেখুৱাওঁ। এইবোৰ ফুল আহিছে, ফল হৈছে, কি ধুনীয়া দেখিবলৈ, কি ভাল লাগে। ইমান সৰুতে হয়, এইবোৰ মই কাটি ইয়াতে ৰখা হৈছে। বিক্ৰীৰ কাৰণে ৰাখিছেনে এইবোৰ? হয়, বিক্ৰীৰ কাৰণে ৰাখিছোঁ। কিমান কৰি বিক্ৰী কৰে? এইবিলাক 30 টকাকৈ দিওঁ। নাইচ। লৈ যায়, নেমুৰ পুলিটো খুব বিক্ৰী হয়। এইজোপা কাজি নেমু হয়, ফল আহিছে এতিয়া। ফুলবিলাক ভাল লাগে দেখিবলৈ। এইজোপা কাজি নেমু হয়। কেইজোপামান আছে আপোনাৰ নেমু গছ? 30 জোপামান হ'ব। কিমান? 30। এইডাল কাটিং হয় আমৰ। এইজোপা গোল নেমু হয়, ভাল লাগে দেখিবলৈ। গোল নেমু কেইজোপামান আছে? গোল নেমু আছে 20 জোপামান। মোৰ বাৰীটো চাই কেনে পালে আপোনালোকে জনাব, নেক্সট ভিডিঅ'ত জনাম। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব। ধন্যবাদ।